নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ডিটাৰমিনাৰ্ছৰ বিষয়ে পঢ়িব লৈছো আমি আজি ফিউ আৰু লিটলৰ বিষয়ে পঢ়িম তোমালোকে মনোযোগ আমি মাছ আৰু মেনি এই দুটাৰ বিষয়ে জানিম মাছ আৰু মাছে পৰিমাণ বুজায় মেনিয়ে সংখ্যা বুজায় মাছ আনকাউন্টেবল মানে গণিব নোৱাৰা আমি গণতি কৰিব নোৱাৰা নাউন আৰু মেনিয়ে কাউন্টেবল নাউন মানে আমি গণতি কৰিব পৰা নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যেনে দেয়াৰ ইজ মাছ সুগাৰ ইন দা পট পাত্ৰটোত যথেষ্ট পৰিমাণে চেনি আছে চেনিটো যেহেতু গণতি কৰিব নোৱাৰা হৈছে তাৰ আগত মাছ হৈছে ইউ হেভ মেনি পেন্স কলমটো হল গণতি কৰিব পৰা বস্তু তোমাৰ কেইবাটাও কলম আছে সেইটো বুজাইছে মেনি কলমটো গণতি কৰিব পৰা বস্তু গতিকে তাৰ আগত মেনি হৈছে মাছ নহয় He gave me much advice. তেওঁ মোক বহুত উপদেশ দিলে উপদেশটো গণতি কৰিব নোৱাৰি এটা দুটাকে গতিকে তাৰ আগত মাছ হৈছে ঠিক তেনেকুৱা মেনি মাছ দুইটাৰে কম্পাৰেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰী কমে মোৰ আৰু মষ্ট যেনে মেনি পিপল মোৰ পিপল মষ্ট পিপল এটো আমি পিছত ডিগ্ৰী পঢ়িলে ভালকে পাম মাছ আৰু মেনিৰ পৰিৱৰ্তে পৰিমাণ বা সংখ্যা বুজাবলৈ আন কিছুমান শব্দ ব্যৱহাৰ কৰা হয় যেনে a lot of lots of a great number of a drill of most of some of plenty of huge number of several various ইত্যাদি যেনে he spent a lot of money তেওঁ বহুত টকা খৰচ কৰিলে a large number of people attended the meetingত বহু সংখ্যক মানুহ উপস্থিত আছিল a large quantity of kerosene was spoiled বহু পৰিমাণৰ কেৰাচিন ধ্বংস হ'ল এইবিলাক তোমালোকে নিশ্চয় বুজি পাইছা ইয়াতে এতিয়া চাবা এইবিলাক পৰিমাণ বুজোৱা মাছ মেনি দুটাৰ বিৰুদ্ধে কাউন্টেবলতো হ'ব পাৰে আনকাউন্টেবলতো নেদৰে ইয়াৰ পিছত আমি ফিউ আৰু লিটল ফিউ আৰু লিটল ফিউৱে হ'ব সংখ্যা বুজাবলৈ অৰ্থাৎ গণিব পৰা কাউন্টেবল নাউনৰ ক্ষেত্ৰত ফিউ আৰু লিটলটো হ'ব আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় সংখ্যা বুজাবলৈ ফিউ আৰু পৰিমাণ বুজাবলৈ লিটল ব্যৱহাৰ কৰা হয় ফিউ আৰু লিটলক ফিউ এ ফিউ ডি ফিউ আৰু লিটলক এ লিটল আৰু ডি লিটল আদি ৰূপত ব্যৱহাৰ কৰিব পাৰি তিনিটা ৰূপ আছে আমি প্ৰত্যেকটা ৰূপৰে ব্যৱহাৰ জানি লওঁ ফিউৱে প্ৰায় নোহোৱা বুজায় এ ফিউৱে কম সংখ্যকক বুজায় আৰু দা ফিউৱে কমকৈ থকা আটাইখিনিক বুজায় ইয়াতে উদাহৰণ কেইটা চালে আমি বুজি পাম আই হেভ ফিউ ফ্ৰেণ্ডছ ইয়াৰ অৰ্থটো হ'ব মোৰ বন্ধু নাই বুলিবই পাৰি ফিউৱে নাই বুলিবই পাৰি তোক বুজাইছে ইয়াৰ পিছত আছে ইউ হেভ এ ফিউ ফ্ৰেণ্ডছ তোমাৰ কেইজনমান বন্ধু আছে কেইজনমান বৰ বহুত নহয় তাৰমানে কম সংখ্যক আছে গতিকে এইটো এ ফিউ হৈছে বুজাইছে ইয়াৰ পিছত আহিলে দা ফিউ ফ্ৰেণ্ডছ আই হেভ আৰ অল গুড মোৰ যিকেইজন বন্ধু আছে আটাইকেইজনেই ভাল ইয়াতে কমকৈ থকা আটাইকেইজনক বুজাইছে গতিকে দা ফিউ হৈছে তোমালোকে মনত ৰাখিবা নাই বুলিবলৈ গণিব পৰা বস্তুৰ ক্ষেত্ৰত প্ৰায় নোহোৱাৰ নিচিনা বুজালে ফিউ তাৰ পিছতে কম সংখ্যকক বুজালে এ ফিউ আৰু কমকৈ থকা আটাইখিনিক বুজালে দা ফিউ হয় এইটোৱে মনত ৰাখিবলগীয়া কথা এতিয়া আমি লিটলৰ বিষয়ে ঠিক সেইদৰে লিটলে পৰিমাণত নামমাত্ৰ অলমষ্ট নাথিং এ লিটলে কমকৈ থকা আৰু দা লিটলে কম পৰিমাণৰ আটাইখিনিক বুজায় ইয়াতে আছে দেয়াৰ ইজ লিটল মিল্ক ইন দা গ্লাছটোত গাখীৰ নাই বুলিবই পাৰি মানে গাখীৰ নাই বুলিব পাৰি একদম অকণমান আছে দেয়াৰ ইজ এ লিটল ৱাটাৰ ইন দা বাকেট বাল্টিটোত অলপ পানী আছে বেছি পানী নাই অকণমান পানী আছে তো এ লিটলে বুজাইছে দা লিটল মিল্ক ইন দা গ্লাছ ইজ বেড গিলাছটোত থকা আটাইখিনি গাখীৰ বেয়া কমকৈ থকা আটাইখিনিক বুজাইছে ইয়াত গতিকে ডি লিটল হৈছে আৰু এটা আছে ডি লিটলৰ ব্যৱহাৰ
দ্য লিটল ৱাটাৰ ইন দ্য বাকেট ইজ টেপিড বাল্টিটোত যিকণ পানী আছে আটাইখিনিয়ে কুহুমীয়া গৰম অৰ্থাৎ কম কৈ থকা আটাইখিনিক বুজাইছে ইয়াৰ লাষ্ট দুটা সেন্টেন্সত গতিকে ইয়াত ডি লিটল হৈছে লিটলক এ লিটল ডি লিটল আৰু লিটল এই তিনিটা হেৰিত ভগাব পাৰি লিটলে প্ৰায় নথকা অলমোষ্ট নাথিং বুজায় এ লিটলে কমকৈ থকা বুজায় ডা লিটলে কম পৰিমাণৰ আটাইখিনি বুজায় ফিউ হৈছে কাউন্টেবল নাউনৰ ক্ষেত্ৰত আৰু লিটল হৈছে আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত এইখিনি কথা আমি মনত ৰাখিব লাগিব